বা দেৰি হৈছে এই আহি গেল শুটিঙৰ কাৰণে আৰু ঐ বা কি ঘুৰি আছে তই মুখখনত সেই বেলে একো হোৱা নাই অকমান গাল আপেলৰ যেটো ৰ'দ দিছি না আৰু মই ৰ'দত থিয় হৈ আছিলো বোলে ইয়েছ ইয়েছ এটা একটা ৰঙচিঙা পৰি আছে তাতে যায় ফাটে নেকি টেষ্ট কৰে টাউন এৰিয়া আৰু ইফালে দেখা দি কোন কোন আছে আৰু ইফালে আমাৰ পানী দাদা আছে আৰু ইফালে আমাৰ বনশ্ৰী আছে আৰু আমাৰ মাষ্টৰ এইটো হাই ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আজি আকৌ শ্বুটিং এটা মানে আহিলোঁ শ্বুটিং এটাত উপস্থিত হ'লোঁ মানে আৰু শ্বুটিঙৰ ভিডিঅ' দিম বুলি ভাবিলোঁ আজি আৰু ইফালে এই দীপজ্যোতি দাদাৰ মা আহি আছে আৰু ইফালে আমাৰ আজি শ্বুটিঙত কোন আহিছে জানেনে আপোনালোকে বহুত দিনৰ মূৰত আকৌ আহিছে শ্বুটিং কৰিব লাগি দেহা আহিছে যি বহুত দিনৰ মূৰত তাইক মানে সেই কিবা কি পঢ়ি আছিলে তাই ক'ত গেলিয়ে মই কম্পিউটাৰ কৰি আছিলোঁ সেইকাৰণে মানে তাই আজি শেষ হওঁ অৱস্থা হৈছে গতিকে তাই আহিছে আৰু আজি আৰু আৰু সেইটো হ'ল দীপজ্যোতি দাদা বৰ্মা একো নহয় বৰ্মা কি খবৰ কওঁ ভালে আছো বাৰু ৰ'দৰ গৰমতে থকা আৰু যিহেতু গৰমৰ কাৰণে মানুহবিলাকে ইমান ধুনীয়াকৈ পিন্ধি থাকিব নোৱাৰে বাৰু চাদৰ মেখেলা আমি ধৰ আহিছোঁ আৰু শ্বুটিং কৰিম বুলি হয়নে নহয় আৰু বৰ্মা খবৰ ভাল আছো দে ভাত পানী খালি নাই খালোৱে মাত্ৰ আৰু এয়া পানীয়ে কাপোৰ চাব তাক পানীয়ে কালি কাপোৰ চাবি মই গম পাইছোঁ এনেকৈ হ'ব লাগে সিহঁতৰ গৰমত ফুৰি আহিছে এইবিলাকত কিমান দাদা এইবিলাক 350 এই 300 পাই বাৰু 350 বুলি দাদা 50 টকা এটা বেছিকৈ লৈছে বা ই বোলে এযোৰ লওক 1250 এইবাৰ কইনাজত লৈকে ল'ব আৰু মই 600 টকা এটা দি আছিলে কম আছেনে নাই ইলা কাপোৰৰ দাদা কালি ল তই এতিয়া পৰা কৈ নালি কাপোৰ সাজিব হ'লে নেকি চানা শুকাব তাতে আইতা লাগিল আৰু ক'ত ঘৰ দাদা আৰু বেলেগ গুৱাহাটী জালুকবাৰী থাকা কাপোৰ বেচা যোৱা নাই সম্প নে আহিছেহে হয় নেকি পুৰা হেৰি ৰিহাজ ছেট আৰু শুটিং কৰিব ওলাওঁতে আহি পেলাই ধুনীয়া ধুনীয়া নানা ৰঙীন কাপোৰ এইয়া কাপোৰ আৰু ইহঁতে নানা ধৰিলে আৰু ইহঁতক লাগে তই ল'বি নেকি পইচা না কিয়া নেমু লাগে নেকি বা নেমু বিলাক ক'লা না তই পিন্ধি নেকি এইযোৰ লেডিজ কিন্তু এই গৰমত ক'লা ৰঙৰ কাপোৰ পিন্ধিলি বেহুজো বিহ কাপোৰটো হেৰি ভাল হোৱা নাই কি স্লিক টাইপৰ হ'ব গৰমৰ বতৰত তাতে খেতি পথাৰত মানুহবিলাক লাগি আছে এতিয়া কাপোৰ কিনিব নোৱাৰে না মানুহে জুৱেল ব্লগিং কৰি ভাল বুলি আছিনছা এযোৰ 200 টকাতে পায় হয় না নহয় দাদা এটা গুগল পে আছে এযোৰ 200 টকাতে ৰাখছো আমি এই 200 টকা মাছৰাছ এটা আছে এটা মানে মাছৰাছ আৰু পলিষ্টাৰ আন মাছ জুলিয়া খোজ লাগি যাব নহ'ব আৰু এয়া দাদা এনে কাপোৰখিনি চালো বেয়া নাপাবি দেই দাদা কাপোৰ নললাই ল'বা এতিয়া চাবা দাদা আমাৰ ঘৰ ইয়াতে নহয় মানে বেলেগ আৰু ইয়াত আমি যদি দাদাহঁতৰ গাঁৱত আহি পেলাই কাপোৰ বেপাৰী আহি তাৰপিছত আমি ধুনীয়াকৈ কাপোৰ কানি চালোঁ মানে আমাৰ ৰিকুমণি অলপ বেছি মানে সি ধুনীয়াকৈ লাগি পেলাই বহুত ইটা আছে এইটো তাৰ সেইকাৰণে একজেক্ট লৈ গ'লো গোটেই বান্দুলে দিয়ে উঠি লৈ গেলিয়ে হয় আমি বৰ্তমান যাই আছো ভিতৰলৈকে আৰু চব ফূৰ্তি এটা দেখাই দিয়ে ফূৰ্তি এটা দেখাই নাথাকে একবাৰ আৰু জুৱেলৰ চেনেল মানে কিবা এটা ভিডিঅ' বনাব চেলেঞ্জ ভিডিঅ' নেকি তাতকৈ আমি খেলা এটা হ'ব এতিয়া খেলা এটা কৰিম আৰু এতিয়া এই আমাৰ খেলা হ'ব এতিয়া ফূৰ্তি বটল 3টা আৰু এইফালে লাইন পাতা এতিয়া তই পাবি ন মই বাৰু একবাৰ জিকিলোৱে বাৰু মাচোন মাৰ আমি খেলাটো খেলি লওঁ আৰু আমি যিটো খেলা খেলিলোঁ মানে জুৱেলৰ চেনেলত আপোনালোকে যাই চাব আৰু নেমু তই একেবাৰে জিকিলি একবাৰ আৰু তই এই দুটা বহিছে আজি আহিয়ে দুইবাৰ কিন্তু হ'লেও দেচোন মই প্ৰথমবাৰ ফাৰ্ষ্ট টাইম ময়ে পাইছোঁ বাৰু সেইকাৰণে মোৰ ভাল লাগছি যিহেতু লছ যোৱা নাই হয়নে নহয় এই মানে দুটা পোৱাৰ কাৰণে গোটেইকেইটা মানে খাবি নে কি এতিয়া সেনেকৈ হা আৰু এই খেলাটো কেনেকুৱা আছিল দেখাইছোন বনাইছে একবাৰ পেলাই দি কিন্তু নহ'ব নহয় এতিয়া আকৌ আৰু গাইছ মই আৰু একবাৰ পেলাই চাম এয়া মানুহ হেৰি কি বোলে বৰমাহঁতে খাবি সেনেকৈ বাকী দাও
আমি বটলেদি খাম লাগে এয়া বৰমাক দি দিছোঁ আমি বৰমাই খেলাখন চাই আছিল উপভোগ কৰিছিল দৰ্শক হিচাপে এয়া বনচে ঢালি দিছে বঢ়িয়াকৈ আমাৰ মানে শ্বুটিং টুটিং হোৱা নাই সেইটো কাৰণে বহি আছোঁ কেইটা বাৰপে 1 ঘণ্টা মানে হ'ল 1 ঘণ্টা নহয় 2 ঘণ্টা মানে হ'ল বহুত টাইম বহিয়ে আছোঁ মানে দীপজ্যোতি দাদা ক'ৰবাত গৈছি আহি পোৱা নাই সেইটো কাৰণে বহি আছোঁ আৰু এইফালে গেম খেলি আছে আৰু এইফালে আমি বহি এটা বাগেৰি চুচৰি ঘুমাই চব কৰি পেলাই কি মানে সেয়া এতিয়া কি কৰোঁ উপায় পোৱা নাই জুৱেলৰ যিহেতু চেনেলত এটা চেলেঞ্জ গেম ভিডিঅ' আমি কৰিছিলোঁ আৰু ঘৰৰ পৰা শিকি তাৰপিছত আমি জিকিছিলোঁ এই 2টা পাইছিল পুৰস্কাৰ আৰু এটা মই ফাৰ্ষ্ট পুৰস্কাৰ মানে কি প্ৰথম মই জিকিলোঁ ফাৰ্ষ্টতে ফূৰ্তি বটল এটা মই পালোঁ এটা এই 2টা পালা আৰু কণকণে এটা পাইছিল তাৰপিছত বটল শেষ মানে খাই পেলাই আৰু এইকেইটাই অকণমান কামত দি আছে এই সোমাও এনাৰ্জি ড্ৰিংক অকণমান হেৰি কৰোঁ আকৌ খাওঁ আৰু এটা আছে মোৰ সেইটো খালি আৰু চেচ আমাৰ চব ফিনিছ আজি আপোনালোকক মই এটা কথা কওঁ মানে খেলো মাতিব পাৰে আপোনালোকে ইগন'ৰ কৰিব মানে আজি এটা কথা কওঁ আপোনালোকে মোৰ মানে চেনেলটোত কেনেকুৱা ধৰণৰ ভিডিঅ' মানে বিচাৰে জনাবচোন কমেণ্ট কৰি মানে ধৰক চেলেঞ্জ বা ক'ৰবাত ফুৰিব যোৱা বা শ্বুটিঙৰ ভিডিঅ' কিবা অন্য কিবা ভিডিঅ' মানে কি মই নললেও বাৰু মানে অলপমান চেষ্টা কৰিম আৰু যিহেতু মই ক'তো নাযাওঁ এনেকৈ ফুৰিবৰ কাৰণে ঘৰতে থাকোঁ বা শ্বুটিং কৰোঁ সেনেকৈ আৰু আৰু মানে ইমান দিনে মই নাছিলোঁ সেইটো কাৰণে এই ভিডিঅ' কি বনাইছে মই গম পাইছোঁহে কিন্তু এতিয়া মই আহিছোঁ যেতিয়া অকণমান এইক আৰু মানে মোক মানে জুচ দিয়া মানুহটো মই না সেইটো কাৰণে তাৰমানে এতিয়া জুচটো দিব লাগিব তেতিয়া আৰু ভাল ভিডিঅ' পাই যাব আৰু আপোনালোকে সকলোকে কওঁ আৰু যিসকলে মোৰ চেনেলটো ভিডিঅ'বিলাক চাইছে বা ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ মই আৰু যিসকলে চাই কেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো কৈছোঁ প্লিজ মোৰ চেনেলটো চাই পেলাই ছাবস্ক্ৰাইব কৰি দিব আৰু কি কওঁ আৰু গাইছ মই তাৰমানে এটা ইউটিউব চেনেল খুলিছিলোঁ কংকন ডেকা গেমিঙৰ ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু গেমিং নে গেমিং গেম ইন কণকণে খুলিছে আমাৰ মানে চব বৰে এটা ইউটিউব চেনেল আছে আৰু অমৰ দাদাইও ভিডিঅ' দি আছে মাজে মাজে পাই থাকোঁ বাৰু আৰু গতিকে মোৰ কথাটো ক'লোঁ আপোনালোকে ধৰ যিহেতু যিবিলাকে চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি নথয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধৰক মোকে অকণমান সহায় কৰি দিবচোন বাৰু আপোনালোকে আৰু এনেদৰে মোক মৰম আশীৰ্বাদ দি যাব দেই আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু আমি আৰু এতিয়া টাইম পাছ কৰি আছোঁ আৰু কি কৰোঁ আকৌ এতিয়া ভাবোঁ চুলু এটা লগাই আছিলোঁ যদিও খাবে তেনেকৈ বহি যায় আকৌ গৈ মেকআপ নকৰোঁ যেনিবা আমি আকৌ মেকআপ নকৰোঁ আমাৰ লিপষ্টিকটো ধৰ আলিনাটো আৰু পাউডাৰ মানে সেয়াই আৰু বেলেগ নাই আৰু সেন্দুৰ মানে আমাৰ লিপষ্টিকৰ ফুটা মাৰোঁ বাৰু সেন্দুৰ নলওঁ বাৰু আমি বিয়া হোৱা নাই যিহেতু আৰু মোক বহুতে ভাবে মই বিয়া হোৱা বুলি কিন্তু মই বিয়া হোৱা নাই কাৰণ ইনষ্টাগ্ৰামৰ ৰিলত মানে মই বেছিকৈ শ্বুটিং কৰিব আহিলে ৰিলচবিলাক বনাওঁ সেইকাৰণে মানে কিছুমান তুমি বিয়া হৈছা নেকি কিন্তু মই এতিয়া আপোনালোকক কওঁ যে মই বিয়া হোৱা নাই সেইটোৱে আৰু মোৰ ইনষ্টাগ্ৰামত আপোনালোকে যিবিলাকে ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰিব অনামিকা ডেকা বুলি আছে আৰু মেচিন আনিম নহয় নতুনকৈ আমি দোকানখন আৰম্ভ কৰিছোৱে দেখাত দেখি কুকুৰা পালে একা দেখি আমিও বেলেগক দেখা পাই বিজনেছটো আৰম্ভ কৰিছোঁ তেল গৰম হ'লে আলু বঢ়িয়াকৈ দিছোঁ মোক কুটি ফালে কাষ্টমাৰ কিন্তু লাইন লাগছি দেই গৈছিলে গৈছিলে মন্দিৰৰ পৰা আহিলোঁ এই আকৌ ইয়াত পুজিয়ে থাকে এটা ঘৰত আহিও পুজবা গৈছে আকৌ ইমান পুজে এওঁলোকৰ ঠাণ্ডা লাগিছে আমি মানে ফেচবুকত চিনাকি তাই মোক হাই বুলি দিলা ময়ো চিয়া মানুহ দেখা পাই ফালে হেল্ল' বুলি মাৰি দিলোঁ এতিয়া হাই হেল্ল' মাৰি থাকোঁতে আমাৰ প্ৰেম যাই ফালে এনেকৈ লুটি বাগৰি মাৰি ফালে এনেকৈ যে ফুটপাথত আলুৰ দোকান ল'ব আহি আমিও গম নাপাওঁ নহয় আমি চিলিং ফেন আৰু টেবুল ফেন চৰি আমি হাজবেণ্ড আৰু ৱাইফ লাইটকেইটা জ্বলাব লাগি মই ইনভাৰ্টাৰটো অনা নহ'লে মমটো
যাওঁ দে ক'ত পাবি এতিয়া মম তাকেতো এই মোবাইলত লাইট জ্বলাই হ'লেও আমি বেচবা লাগব আলুখিনি অ দাদা স্পাইৰেল পটেটো বেচিছা নেকি বাইদেউ কিমান টকাকে লৈছা নো এডালত 50 টকা 50 টকা ইমান দাম কিয় লৈছা ৱে বাইদেউ আলুখিনি কিনোতে 30 টকামান পৰে সেইকাৰণে আমি ভাজি দিওঁতে কিবা কৰোঁতে 50 টকা পৰে যায় হয় নেকি মোৰ তাত কিন্তু এটা বুদ্ধি আছে কি? এটা কাম কৰো মই এটা আলু দেও মোক আলুটো ভাজি দি আৰু মই 20 টকা এটা দি ফেলে যাম নাই সেনেকে নহয় হাতী যিমান আলু লৈ আহিছা তাকো 20 টকা এটা দিবি আমাৰ তেলতে শেষ হ'ব সেইটো আলু অ দাদা আলুটো দেখোন দিলোৱে মই আৰু 20 টকা এটা দিলেই হ'ল নাই দে নহয় নে নহ'ব দিয়ক বাইদেউ কি নহ'ব দিবা লাগিব মই আলু আনছো নহয় আমি কাটি চাটি মছলাখিনি দিবা নোৱাৰো ডাইৰেক্ট বহাই দিবা পাৰি দে পিছে বহে দি নাগে কাটি দিলে ভাল হ'ল হয় কি কৰিবা কুচি এইবিলাক লৈ গেলি কিয়া